যিহেতু আজি গৰু বিহু বলক আমি একেলগে মিলি গৰু গা ধুৱাওঁ আৰু বৰষুণ হোৱা নাই আপোনালোকে গম পায় খুব কম বৰষুণ হৈছে গতিকে পথাৰত পানী একদম নাই আমি এনেকৈ মটৰ চটৰ ফিটিং কৰিয়ে গা ধুৱাম আৰু এতিয়া আৰু এইটো যিহেতু ই হ'ল চবতকৈ ডাঙৰ গৰুটো ই কটীয়া লাগি আছে খালি লাও দিছোঁ বেঙেনাও দিছোঁ ডাঙৰ হ'ব এবাৰ বোলে তো বলক আমি ধুৱাওঁ তই চাহিব বেলেগকে আছে আকৌ তোক দিব বা লাও খা ভাত খা বছৰে বছৰে বাঢ়ি যা বাঢ়ি নাই তো আপোনালোকে দেখিলে আমি কিদৰে গৰু গা ধুৱালো এতিয়া নেক্সট ভিডিঅ'টো আমি উৰুকা ভাত সাজৰ কাৰণে আমি মানে মাছ ধৰিবলৈ যাম ঘৰে ফিচাৰীত তো আপোনালোকে এইটো ভিডিঅ' চাই শেষ কৰি নেক্সট ভিডিঅ'টোলৈ যাব ঠিক আছে এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ বাই বাই